হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসী ৰাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে। বিশ্ব শান্তিৰ বাবে 7 দিনীয়া অখণ্ড ভাগৱত পাঠ আমি পাতিছিলোঁ। ভাবিলোঁ আপোনালোকৰ আগত কিছুমান ভাল লগা সময় লগতে কিছুমান ভাল লগা ভিডিঅ'সমূহ শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰত যোৱাৰ আগতেই এইখন ৰথ বনাই থোৱা হৈছে, এইখনৰ তলেৰে আমি যাওঁ বলকচোন বাৰু। আপোনালোকে দেখিছে যে এইটো হৈছে ভাতখোৰা আৰু লগতে এইখন বৃন্দাবন সাজি থোৱা হৈছে, লগতে এইটোক ফুলৰে এটা গেট দিয়া হৈছে। চাব পাৰে ধুনীয়া পৰিৱেশৰ লগতে ধুনীয়া দৃশ্য। এতিয়া যাম মণিকূটৰ ভিতৰলৈ। এইজন যে হৈছে মোৰ দাদাই মাথো এবাৰ চেষ্টাহে কৰিছে। কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। আৰু এয়া যে দেখিছে বিশ্ব শান্তিৰ বাবে প্ৰতিদিনে আমি এনেকৈ চাকি জ্বলাওঁ। বিশেষ কিছুমান ব্যক্তি আমি আমন্ত্ৰণ জনাওঁ আৰু তাৰে এয়া হৈছে দৃশ্য। অকল আমি ভালে থাকিলেই নহ'ব, সকলোবিলাক ভালে থাকিব লাগিব। সেই হেতুকে আমি এয়া চাওঁ, সন্ধিয়া হোৱাৰ লগে লগে আমি এনেকৈ চাকি জ্বলাওঁ। Guru Brahma Guru Vishnu Gurudeva Maheshwara Guru Sakshat Parabrahma Tasmai Shri Gurave Namo Namaha Tasmai Shri Gurave Namo Namaha Jai Akhanda Bhagatana Jai Akhanda Bhagatana আৰু এয়া হৈছে বৰভট্ট প্ৰজনন। যিহেতু আমি 7 দিনীয়া অখণ্ড ভাগৱত পাঠ পাতিছোঁ, গতিকে কমকৈ আমি ভোটা জ্বলোৱাৰ পদ্ধতিটো ৰাখি দিছোঁ। গতিকে এয়া আজি 2জনমানে দিছে, হয়তো কালি আকৌ 2জনমানে দিব, এনেকৈ আমি পদ্ধতিটো চলাই গৈছোঁ। এতিয়া চাওঁ আহক আৰতিৰ কিছু দৃশ্য।
O Prabhu Bhagavanta Ananta Ishara Prapanna এ পানোয়া কি হইলা যেন আনন্দ ইন্দিয়ে গণ এ চলি গইলা বড় মহাদৰে ও নানা দিব্য বাদ্য গীত সমুংগল বেদ ধ্বনি তৰে ও ৰাম এই অনেক যোগান ধৰি এই সবান্ধৱে আগবাঢ়ি ও কৃষ্ণ দেখিলা আৰাম হেন দেখি গণি গণি বটি দিলে বোলৰ আৰাম দশবত হতে লাগ পাইলা হল আহাৰে ৰাম এই আনু হবলে জয়নু মতি দিলা মানে সবাকো পৰি গধৰি ঢালিলা সন্ধানে উৰুহিৰ বাহুপতি পিষ্টে ভগ্ন ভৈলা ৰুধিৰে গধ হৈয়া ভয়ে পলাই গলা ৰূপিণীৰ ভাই ৰূপ মাধৱৰ শ্যাল জ্যেষ্ঠ বলভদে তাৰ চিটিলে ককাল এই ৰূপিণী নামৰ স্নেহ ভংগে ভয় হৰি ভাল মন্দ কিছু লীলা ব্যক্ত কৰি পানৰ সমান জ্যেষ্ঠ বলভদ্ৰ ভাই ৰুক্মিণীও নিজ ভাৰ্যা কহন নাযায় ভাল বৈল বুলি উৰু মিনি পাইলে শোক বলোক নিদিলে তোদ কৰিলে তমুক উমংগল বেলা ভৈলা কুটুম্বৰ বধেন এই চিন্তি নাৰায়ণ ৰহিলা তবধেন ৰুক্মিণীও জ্যেষ্ঠ মাইকন কৰিলা শোক জয় জয় কৰে আন হবে যদু লোক পাছে অনিৰুদ্ধ কৈ নায়ে সমনীতে মহাৰংগে যদু গণে তুলি বিবৰতে এই বলভদ্ৰবাদী চলি গ'ল কুকস্থলী কৃষ্ণৰ প্ৰসাদে হবে এই কৰ্য কহংক এতিয়া এইখন বিয়া গেল ইয়াৰ পিছত আহিল বানকন্যা উষাৰ লগত অনিৰুদ্ধৰ মিলন আমাৰ আগত দৰঙৰ কথা ক'ব বান ৰজাৰ কথা ক'ব আগত দৰং বৰ্তমান তেজপুৰ ও কণি গদতি অভিমন্যৰ নাম শুনাই আৰু কহো অনিৰুদ্ধৰ বন্ধন এ হৰিহৰ যুদ্ধ যেন ভৈলা বিপ হৰিকা কহিলো তোমাক কৃষ্ণ দেৱৰ চৰিত কপুত্ৰ সবা হাতে বৰ হইলা মহাবীৰ বান নামে বীৰ বৰ হাজাৰেক বাহু তেৰ দেখি চমৎকাৰ শিৱত ভকত আদি বলে ইমানেই আছিল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পালে এই অনুষ্ঠানখনত আমি জড়িতভাৱে আমি সকলোবিলাক কৰিব লাগে বাবে মই প্ৰত্যেকটো সময়তে ভিডিঅ' কৰাটো অসুবিধা হয় গতিকে আশা কৰোঁ আপোনালোকে ভাল পালে বঢ়া দুটা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ ধন্যবাদ